হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি আকৌ সকলোবোৰ লগ হ'লোঁ আৰু সকলোৰে ডিছকাশ্যন কৰিলোঁ যে ব'ল পিকনিক এটাকে যাওঁ। মই বাৰু পিছতীয়া হ'লেও সমৰ্থন কৰিলোঁ আৰু আমাৰ গন্তব্যস্থান বিচাৰি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বাটটো অলপ কেঁচা, চাপৰি বাট যে চলি যায়। চাই দিয়া এইফালে মিংকু বয় মাংসটো দেখুৱাই দিয়া। মই পেলালোঁ, অকণমান ধূলি লাগি গ'ল গাইজ, বেয়া নাপাব। আমি তিনিজন আকৌ আগতীয়া, কি কৰিব গাইজ, এক্টিভ মানুহ যে। আজি আমাৰ খানাটো সৌখিনি জেগাতে হ'ব, কাষতে ব্ৰহ্মপুত্ৰ। আহি আমি আমাৰ গন্তব্যস্থান পালোহি। ঠাইখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাকী সকলো আহি আছে, চাই থাকক ভিডিঅ'টো। আমাৰ সকলোখিনি বস্তু যোগাৰ কৰা হৈছে, বাকী মানুহকেইজন আহিলে বনাব পৰা হ'ব। এয়া কংকন, বেচেৰাই খুব কষ্ট কৰিছে, কিন্তু ই নামিলে হয়, উঠিব কেনেকৈ? নদীখন কিন্তু এতিয়া শান্ত, খৰালি যে, সৌফালে লাঙি জাল পাতি থৈছে। আপোনালোকে বাৰু কোনে কোনে চিনি পায়? মই আকৌ সদায় সৰু সৰু কামবিলাক বাছি লওঁ, এই ধৰক পিঁয়াজ কটা, বিলাহী কটা ইত্যাদি ইত্যাদি। সেয়েহে আজি তাকেই কৰি আছোঁ। এজন এজনকৈ সকলোবোৰ আহি উপস্থিত হৈছেহি আৰু আমাৰ এইফালে চৌকাও জ্বলি। ডিজে বলিয়া ল'ৰাজনচোন, ইও আহিছে। এইফালে আমাৰ মাংসৰ কাৰণে প্ৰস্তুতি আৰম্ভ আৰু এইফালে মাংস কেৰাহীত পৰি গ'ল, মানে এতিয়া সিজাৰহে কথা। যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি কেতিয়াবা এনেকুৱা পৰিৱেশত অকলে থাকি চাবচোন, কিবা যেন মনটো শান্ত হৈ পৰে আৰু নিজকে যেন পাতল পাতল অনুভৱ হয়, নহয়নে বাৰু? এয়া ত্ৰিজক দেই। প্ৰথম ভিডিঅ'টো যদি চাইছে তেন্তে ইয়াক নিশ্চয় চিনি পায়। এয়া কংকন, অথনি যে পানী ব্যৱস্থা কৰিছিল। বাকী এতিয়া যে শুনিলে হৈ গ'ল নাই হোৱা, সেয়া ভাতৰ কাৰণে যুদ্ধ। কেইজনমানৰ ভোক লাগিছে হেনো। এয়া প্ৰণৱ, প্ৰথম ভিডিঅ'টোত হেনো তাক নেদেখুৱাৰ কাৰণে দুখ, সেইকাৰণে ভালকৈ দেখাই দিছোঁ। এয়া খোৱাৰ সময় হৈছে, গতিকে সকলোবোৰ একেলগে বহি ল'লোঁ। খোৱাৰ সময়ত মই আকৌ ভিডিঅ' কৰিবলৈ পাহৰোঁ, সেয়েহে মিংকুক ধুনীয়াকৈ ক্লিপ এটা ল'ব ক'লোঁ। এয়া বিচিত্ৰ, খাই উঠি তাক পানী আনিবলৈ পঠালোঁ, সি আকৌ নদীৰ পাৰত নাচিবহে লাগিছে। খানা টিপটপ, জুই না? জুই খানা কেনেকুৱা হ'ল ৰাহুল? চেক্সি মেন, চেক্সি। এজন এজনকৈ সকলোৰে ৰিভিউ ল'লোঁ, সকলোৰে হেনো 5 ষ্টাৰ ৰেটিং। আজি আমাৰ বিলনীয়া হৈছিল কিশোৰ। মই আকৌ বিলনীয়াক ভিডিঅ' কৰিবলৈ কেতিয়াও নাপাহৰোঁ। অস্ত যোৱা সূৰ্যৰ ৰশ্মিয়ে যেন প্ৰকৃতিৰ বুকুলৈ এক পৃথক ৰং কঢ়িয়াই আনিছে আৰু দাপোন সদৃশ নৈখনেও তাৰ প্ৰতিবিম্ব তুলিছে। সন্ধ্যা নমাৰ আগে আগে আমিও ঘৰলৈ উভতিলোঁ। আজিলৈ এৰিলোঁ, আকৌ লগ পাম।